গুড মৰ্নিং গাইজ। ৰাতিপুৱা উঠিয়ে মানুহজনীৰ কথা শুনি কলগছডাল পাৰিব গ'লোঁ। কলগছডাল শুকাই গৈছে গাইজ, পানী চানী নোহোৱা হৈ গৈছে কাৰণে একে ঘাৱে কাটি কলথোক হাতত ল'লোঁ। হাতত লৈ ছাইডত থৈ কিনে গছডাল একলগত কাটি বেৰৰ ছাইডত পেলাই থৈ আহিলোঁ গাইজ। আহি দেখা পালোঁ ঘৰত আলহী, তাইৰ আলহী তাই দেখা পাই তাইৰ গা 5-6খন লাগিছে গাইজ ফূৰ্তিতে। ইফালে আলহী ঈদ বুলি যিহেতু আহিছে গাইজ, মাও আহিছিল, সিহঁতে কথা বতৰা খাই সুন্দৰকৈ খাইছে। হুজুৰ আহিছিলে, হুজুৰৰ লাজতে হাঁহি হাঁহি গুচি গ'ল। ইফালে টিকলাই মোবাইল চাই আছে কি সুন্দৰকৈ। অলপ কথা বতৰা পাতি সিহঁতৰ লগত টোপোলা বান্ধিছিলোঁ গাইজ, কিবা কিবি পাচলি। ইফালে তাইৰ গাটো খুজাই আছে। আজিলৈ বাই বাই।